নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ দেহৰ এনেকুৱা এটা অংগৰ বিষয়ে আৰম্ভ কৰিবলৈ ওলাইছো যাৰ জৰিয়তে আজি আপুনি যেতিয়া ভিডিঅটো চাই আছে ছাত্ৰ ছাত্ৰীসকলেও ভিডিঅটো চাই আছে চিন্তা চৰ্চা কৰি আছে আজি কি পঢ়াব বা আজি কি কৰিব মই চেনেলটো চাওঁ নাচাওঁ মোৰ ল'ৰা ছোৱালীৰ কাৰণে তেখেতে কিবা এটা ক'ব বা আমাৰ অমুকৰ কাৰণে ক'ব এই বস্তুটো ভাল হৈছে এই বস্তুটো বেয়া হৈছে কোনোবাই হয়তো কমেন্ট কৰিছে কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে এই গোটেই কথাবোৰ আপোনালোকৰ জৰিয়তে কি হৈ আছে চিন্তা কৰি আছে ভিডিঅটো চোৱাৰ লগে লগে ভাবিছে যে আজি বা কি পঢ়াব আজি কি কৰিছে হয়তো তেনেকেও ভাবিছে কোনোবাই বা কিবা এটা শিকিম কোনোবাই ভাবিছে কাম নাই এনেই কৰি আছে গতিকে এনেকুৱা ধৰণৰ প্ৰত্যেকৰে বেলেগ বেলেগ চিন্তাধাৰা হ'ব পাৰে মানুহৰ চিন্তাৰ কোনো আকাল নাই গতিকে চিন্তা বেলেগ বেলেগ হ'ব পাৰে গতিকে এই আমাৰ যে সকলোবোৰ চিন্তা চৰ্চা ভাল বেয়া কিবা এটা কাম কৰিছো ভাল কৰিছো কিবা এটা কাম কৰিছো বেয়া কৰিছো বিভিন্ন ধৰণৰ সমালোচনা কৰিব কিছুমানে ক'ব যে নাই ভাল কৰিছে বেয়া কৰিছে এই গোটেই কথাবোৰ কিহৰ জৰিয়তে হয় গুড এই গোটেই কথাবোৰ হয় আমাৰ ব্ৰেইনৰ জৰিয়তে হিউমেন ব্ৰেইন আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো দশম মানৰ যেটো নিয়ন্ত্ৰণ আৰু সমন্বয় সেই চেপ্টাৰটোৰ মূল অংশ হিউমেন ব্ৰেইন মানুহৰ ব্ৰেইনৰ বিষয়ে মস্তিষ্কৰ বিষয়ে কিছু কথা আমি অৱগত কৰিবলৈ ওলাইছো অকল ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয় সকলোৰে বাবে কিছুমান কথা আমি আলোচনা কৰিম আপোনালোকৰ লগত ঠিক আছে এতিয়া আহিলে হিউমেন ব্ৰেইন মানুহৰ মস্তিষ্ক মই সেইদিনাই কৈছিলো আমাৰ স্নায়ুতন্ত্ৰ থাকে স্নায়ুতন্ত্ৰৰ দুটা ভাগ আছে মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল স্নায়ুতন্ত্ৰৰ দুটা ভাগ আছে সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম পেৰিফেৰিয়েল নাৰ্ভাছ সিস্টেম কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ আকৌ দুটা ভাগ আছে আগতেও কৈছো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দুটা অংশত ভাগ কৰিছে এটা হৈছে আমাৰ ব্ৰেইন আৰু আনটো হৈছে ব্ৰেইন বা মস্তিষ্ক আৰু দ্বিতীয়টো হৈছে স্নায়ু ৰজ্জু মই সেইদিনাই কৈছিলো ব্ৰেইন আৰু ব্ৰেইনৰ পৰা আমাৰ ৰাজহাড়ৰ ভিতৰেদি এডাল স্পাইনেল কৰ্ড গৈছে যাক কোৱা হয় স্নায়ু ৰজ্জু বা স্পাইনেল কৰ্ড এতিয়া মানুহ আপোনালোকে সকলোৱে জানে মানুহ হৈছে চিন্তাশীল প্ৰাণী মানুহে চিন্তা কৰে বিভিন্ন ধৰণৰ কথা বতৰা চিন্তাৰ জৰিয়তে কৰে আৰু সেই কাৰণে পৃথিৱীত জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মানুহক কাৰণ মানুহৰ কি আছে ব্ৰেইন যাৰ জৰিয়তে মানুহে কি কৰিব পাৰে চিন্তা কৰিব পাৰে ভাল বেয়া সকলো ধৰণৰ কথা কোনটো কি হৈছে কেনেকৈ হৈছে এই গোটেই কথাখিনি চিন্তা কৰিব পাৰে গতিকে আমাৰ দেহৰ আটাইতকৈ মূল্যৱান অংগ আমাৰ গোটেই চিন্তা শক্তিৰ গোটেই মূল্যৱান অংগটোৱে হৈছে ব্ৰেইন গতিকে তাক আমি সাৱধানে ৰাখিবৰ কাৰণে আমাৰ দেহটোৰ গঠনটোৱে তেনেকুৱা কৰি দিছে চাওক প্ৰথমে এটা কথা আমাৰ ব্ৰেইনটো এটা লাওখোলাৰ ভিতৰত স্কালৰ ভিতৰত এটা অতি টান লাওখোলা বুলি কয় যেটো লাওখোলাটোৰ ভিতৰত ব্ৰেইনটো সোমাই আছে আৰু ব্ৰেইনটোৰ পৰা আমাৰ এইফালে ডিঙিৰ পিছফালে যিডাল ৰাজহাড় আছে ৰাজহাড়ডালটো বহুত টান হয় সেই ৰাজহাড়ডালৰ একদম মাজে মাজে স্পাইনেল কৰ্ড বুলি কয় একদম চাওক কি ধৰণে আমাৰ দেহৰ অংগসমূহক প্ৰটেকচন দি আছে ৰাজহাড়ডালৰ একদম মাজে মাজে স্পাইনেল কৰ্ডডাল গৈছে গতিকে এতিয়া ব্ৰেইনটো অতি এটা লাওখোলাৰ ভিতৰত সোমাই আছে আৰু তাত কিছুমান সেমি সলিড লিকুইড ফ্লুইড কিছুমান আছে কিছুমান অলপ অৰ্ধজুলীয়া পদাৰ্থ আছে ব্ৰেইনটোৰ আৱৰি থকা তাত এটা মোনাৰ সদৃহৰ ভিতৰত কিছুমান অৰ্ধজুলীয়া সেমি সলিড সাবষ্টেন্স আছে কিহৰ কাৰণে আছে যাতে বাহিৰৰ পৰা যেতিয়া খুন্দা খাব খুন্দা খালে যাতে ব্ৰেইনত কোনো ধৰণৰ আঘাত ভিতৰত যেটো মেইন ব্ৰেইনত কোনো ধৰণৰ যাতে আঘাত নহয় মানে শক এবজৰ্ভাৰ হিচাপে কাম কৰে সেই সেমি সলিড বা সেই ফ্লুইড অংশখিনি গতিকে এতিয়া আছে ব্ৰেইনত আমি সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমৰ দুটা ভাগ পালো ব্ৰেইন মানে মস্তিষ্ক আৰু স্নায়ু ৰজ্জু বা স্পাইনেল কৰ্ড ঠিক আছে এতিয়া আমি আহিলো ব্ৰেইনটোৰ বিষয়ে প্ৰথম আৰু এটা কথা তাৰ পিছত আহিলে প্ৰান্তীয় স্নায়ুতন্ত্ৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম তাৰ পিছত প্ৰান্তীয় স্নায়ুতন্ত্ৰটো মই কৈ লওঁ
প্ৰান্তীয় স্নায়ুতন্ত্ৰটো কোনখিনি হয় প্ৰান্তীয় স্নায়ুতন্ত্ৰটো 12 ক্ৰেনিয়েল নাৰ্ভ থাকে যাক কোৱা হয় কৰোটি বুলি কোৱা হয় অসমীয়াত কৰোটি স্নায়ু বুলি কোৱা হয় আৰু কিছুমান স্নায়ু আমাৰ স্পাইনেল কৰ্ডডাল গৈছে ব্ৰেইনটো আৰু ব্ৰেইনটোৰ পৰা এডাল স্পাইনেল কৰ্ড আহিছে সেই স্পাইনেল কৰ্ডৰ পৰা কিছুমান স্নায়ু ওলাই গৈছে স্পাইনেল কৰ্ডৰ পৰা আৰু আমাৰ ব্ৰেইনটোৰ পৰা ডাইৰেক্টলি 12 পেয়াৰ্স 12 ক্ৰেনিয়েল নাৰ্ভছ ওলাইছে ব্ৰেইনৰ পৰা ডাইৰেক্টলি ওলাইছে সিহঁত স্পাইনেল কৰ্ডৰ থ্ৰুৱেদি নহয় ব্ৰেইন স্পাইনেল কৰ্ড আৰু স্পাইনেল কৰ্ডৰ পৰা এনেকৈ সাইডে কিছুমান স্নায়ু ওলাইছে সেইখিনি স্নায়ু আৰু সেই 12 পেয়াৰ্স যেটো ক্ৰেনিয়েল নাৰ্ভছ আছে সেই ক্ৰেনিয়েল নাৰ্ভছক একেলগে কি কোৱা হয় প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় পেৰিফেৰিয়েল নাৰ্ভাছ সিস্টেম গতিকে নাৰ্ভাছ সিস্টেম আমি দুই ধৰণে পালো সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আৰু পেৰিফেৰিয়েল নাৰ্ভাছ সিস্টেম সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম পেৰিফেৰিয়েল নাৰ্ভাছ সিস্টেম এটা পেৰিফেৰিয়েল নাৰ্ভাছ সিস্টেমত ক্ৰেনিয়েল আছে ক্ৰেনিয়েল নাৰ্ভছ আছে আৰু এইবোৰ যিবোৰ স্নায়ু আমাৰ স্পাইনেল কৰ্ডৰ পৰা ওলাই গৈছে সেইখিনি আছে গতিকে এতিয়া আহিলে প্ৰথমে আহি যাব আমাৰ ব্ৰেইনটোৰ বিষয়ে এতিয়া চাও ব্ৰেইনটো আমাৰ যেটো ব্ৰেইন হয় ব্ৰেইনটোক আকৌ তিনি ভাগত ভাগ কৰিছে সকলোৰে বাবে অতিকৈ আমাৰ যেটো একদম আমাৰ অত্যন্ত প্ৰয়োজনীয় বস্তু গতিকে তাৰ বিষয়ে আমি জনাটো অতিকৈ দৰকাৰ একদম যেটো আমাৰ একদম গোটেই চিন্তা শক্তিৰ মূল অংশ আমি আজি অকমান তাৰ বিষয়ে আলোচনা কৰোৱা হওক গতিকে প্ৰথমে আহিলে ব্ৰেইনটো কেইটা ভাগত ভাগ কৰিছে ব্ৰেইনটোক ভাগ কৰিছে তিনটা ভাগত মই এটা ব্ৰেইনৰ এটা ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো দেখাই গৈছো প্ৰথমে আছে প্ৰ মস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক ফৰ ব্ৰেইন মিড ব্ৰেইন আৰু হিন ব্ৰেইন তিনটা ভাগত ভাগ কৰিছে প্ৰ মস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক বুলি কোৱা হয় ফৰ ব্ৰেইন মিড ব্ৰেইন হিন ব্ৰেইন ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব আমাৰ ব্ৰেইনটো বা মস্তিষ্কক তিনটা ভাগত ভাগ কৰিছে এতিয়া আহিলো মস্তিষ্কৰ ছবিটোলৈ চাওঁ অকমান ছাত্ৰ ছাত্ৰীসকলে ভালকৈ লক্ষ্য কৰিব এটো হৈছে হিউম্যান ব্ৰেইন বুলি কোৱা হয় এটো হিউম্যান ব্ৰেইন চাও কৰোটিৰে আবৰি আছে বাহিৰত কৰোটিৰে আবৰি আছে যাতে ভিতৰৰখিনি এটো ব্ৰেইন হয় গুটেটো কৰোটিৰে আবৰি আছে যাতে ব্ৰেইনটোক কি কৰে ব্ৰেইনটো চোট নাপায় বাহিৰৰ পৰা অতি সহজতে এতিয়া আমাৰ ইয়াক কলো যে আমাৰ ব্ৰেইনটোক তিনটা ভাগত ভাগ কৰিছে এই অংশখিনি এই অংশখিনি যিখিনি দেখিছে এটো পাকখোৱা যিখিনি অংশ দেখিছে এই গোটেই অংশখিনিক প্ৰমস্তিষ্ক বুলি কোৱা হয় গতিকে প্ৰথম মনত ৰাখিব ছাত্ৰ ছাত্ৰী এই গোটেই অংশখিনি ইয়াত মই বোৰ্ড থকা হলে ধুনিয়াকৈ কালাৰিং ডায়াগ্ৰাম কৰা হলে ভালকৈ হ'লহেতেন কিন্তু এতিয়া কিতাপতে চালেই হ'ল এইখিনিক কোৱা হয় প্ৰমস্তিষ্ক বা ফৰ ব্ৰেইন বুলি কোৱা হয় তাৰ পিছত আহিলে মিড ব্ৰেইন এই মাজৰ অংশখিনি এইখিনি অংশ চাওকচোন সবেই চালে চিত্ৰটোত চাগে ধৰিব পাৰিছে এই মাজৰ অংশখিনি কিতাপতো চালে গম পাব এইখিনিক কোৱা হয় মিড ব্ৰেইন আৰু তাৰ পিছত এই পিছফালৰ এই অংশখিনি মানে এই পিছফালৰ আমাৰ পিছফালৰ যি অংশখিনি এইখিনিতে থাকে হিন ব্ৰেইন থাকে যেটো কোৱা হয় পশ্চাৎ মস্তিষ্ক এটা ছাত্ৰ ছাত্ৰীসকলে চাগে গম পাইছে আমাৰ ব্ৰেইনটোক কেইটা ধৰণে ভাগ কৰিছে তিনি ধৰণে প্ৰ মস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক ফৰ ব্ৰেইন মিড ব্ৰেইন হিন ব্ৰেইন এতিয়া এই তিন ধৰণৰ পালো এতিয়া আমি জনাটো দৰকাৰ নহয় জানো তিনটা ধৰণৰ প্ৰত্যেকৰেটো কাম বেলেগ গতিকে কোনটো এনো কি কাম কৰে আমি অকমান তাৰ বিষয়ে জানো এতিয়া প্ৰথমে আহিলে ফৰ ব্ৰেইন বা প্ৰ মস্তিষ্ক আগতেও কৈছিলো মানুহ চিন্তাশীল প্ৰাণী আপোনালোকেও চিন্তা কৰি আছে ছাত্ৰ ছাত্ৰীসকলেও চিন্তা কৰি আছে কি পঢ়াইছে কি নাই পঢ়োৱা কেনেকুৱা ধৰণৰ পঢ়াইছে মোৰ ল'ৰা বা ছোৱালী বা মোৰ অমুকৰ কাৰণে বা মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভিডিওটো প্ৰয়োজন হয় নহয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা ছাত্ৰ ছাত্ৰী বা সকলোৱে যোনে ভিডিওটো চাই আছে সকলোৱে হয়তো ভাবি আছে গতিকে এই ভাবি থকা চিন্তাধাৰাবোৰ যে কৰি আছে বিভিন্ন ধৰণৰ চিন্তা কৰি আছে এতিয়া আজি দেশৰ কথালৈ বিভিন্নজনে চিন্তা চৰ্চা কৰি আছে আমাৰ চাৰিওফালে ঘটি থকা প্ৰত্যেকটো ঘটনা আমি চিন্তা চৰ্চা কৰি আছো এই গোটেই চিন্তা চৰ্চা যে কৰি আছো এই চিন্তা চৰ্চা কৰি থকা এই গোটেই কামবোৰ কোড হয় আমাৰ প্ৰ মস্তিষ্ক বা
ফৰ ব্ৰেইনত এই গোটেই চিন্তা শক্তি চিন্তাৰ গোটেই চিন্তাবোৰ কোনটো ব্ৰেইনৰ পৰা পৰিচালিত হয় ব্ৰেইনৰ কোনটো অংশৰ পৰা আমাৰ ফৰ ব্ৰেইন বুলি কোৱা হয় প্ৰ মস্তিষ্ক যেটো মই ছবিত দেখুৱালো এই প্ৰ মস্তিষ্কৰ এই অংশৰ পৰাই এই গোটেই চেৰিব্ৰাম বুলি কোৱা হয় দেই চেৰিব্ৰাম বুলি এই পাৰ্টটো হেতুৰ পৰা বিশেষকৈ চেৰিব্ৰাম নামৰ সেই পাৰ্টটো এই গোটেই পাৰ্টটোক চেৰিব্ৰাম বুলি কয় চেৰিব্ৰাম নামৰ সেই পাৰ্টটোৰ পৰাই এই গোটেইখিনি প্ৰ মস্তিষ্কৰ সেই চেৰিব্ৰাম নামৰ পাৰ্টটোৰ পৰাই গোটেই চিন্তাধাৰাবোৰ চলি থাকে আৰু ঐচ্ছিক আমি ধৰক এতিয়া মই চিন্তা কৰি আছো যে এনেকৈ কওঁ যিবোৰ মই ইচ্ছা কৰিছোঁ মই এনেকুৱা ধৰণৰ ইচ্ছা কৰিছোঁ মই পেনটো ইচ্ছা কৰিছোঁ লৰাই দিছোঁ আপোনালোকে ইচ্ছা কৰিছে কিবা এটা কৰিছে মোবাইলত লিখি আছে মোবাইল চাই আছে ইচ্ছা অনুসৰি যিবোৰ ইচ্ছা কৰিব পাৰি ইচ্ছা কৰি কৰিব পাৰি চকীখন ঘূৰাই দিছোঁ ইফালে খোজ কাঢ়িছোঁ ইফালৰ পৰা সিফালে গৈছোঁ এনেকুৱা ধৰণৰ ইচ্ছা কৰি যিবোৰ কাম কৰিব পাৰি চিন্তা কৰি যিবোৰ কাম কৰিব পাৰি এই গোটেইখিনি ক'ৰ পৰা চালিত হয় ব্ৰেইনৰ কোনটো অংশৰ পৰা চালিত হয় ছাত্ৰ ছাত্ৰীসকলে গম পাইছেই চাগে প্ৰ মস্তিষ্ক বা ফৰ ব্ৰেইনৰ পৰা এই গোটেই ধৰণৰ চিন্তা শক্তিখিনি তাৰ পৰা চালিত হয় গতিকে আমি পালো তেতিয়াহ'লে ফৰ ব্ৰেইনৰ কামটো আমি ইতিমধ্যে কাৰ্যখিনি গম পাই গৈছোঁ কেনেকুৱা ধৰণৰ গোটেইখিনি যিখিনি ঐচ্ছিকভাৱে কৰা হয় নিজৰ ইচ্ছা অনুসৰি কৰিব পৰা কামবোৰ আমাৰ ফৰ ব্ৰেইনৰ পৰা পৰিচালিত হয় গতিকে আমি তিনিটা ধৰণে পালো এক নম্বৰ ভাগটো হৈ গৈছে এতিয়া আহিলে মিড ব্ৰেইন বুলি কোৱা হয় এতিয়া মিড ব্ৰেইনটোত এনেকুৱা ধৰণৰ কথা আছে মিড ব্ৰেইনটো আপোনালোকক ক'বলৈ গ'লে ধৰক বিভিন্ন ধৰণৰ হৰম'নছবোৰ মানুহৰ দেহত বিভিন্ন ধৰণৰ হৰম'নছ আছে হৰম'নছবোৰৰ কনচেনট্ৰেট কোনটোত কেনেকা কি ধৰণে ক'ত কি ধৰণৰ হৰম'ন লাগে হৰম'নৰ কি ক'ত কেনেকুৱা ধৰণৰ পৰিমাণ লাগে এই গোটেইবোৰ নিৰ্ভৰ কৰিব মিড ব্ৰেইনৰ ওপৰত আমাৰ হৰম'নবোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হৰম'ন আছে সেইবোৰ নিয়ন্ত্ৰণ কৰে হৰম'নবোৰ নিয়ন্ত্ৰণ কৰে মিড ব্ৰেইনৰে হাইপোথেলামাছ বুলি কোৱা হয় যেটো হাইপোথেলামাছ বুলি কোৱা হয় ব্ৰেইনৰ হাইপোথেলামাছ নামৰ পাৰ্টটোৰ পৰা এই অংশবোৰ নিয়ন্ত্ৰণ হয় আৰু ব্ৰেইনৰ সেই যেটো মিড ব্ৰেইন বুলি কয় তাতেই আমাৰ মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় আমাৰ গোটেই গ্ল্যান্ডখিনি যিবোৰ গ্ল্যান্ড বা গ্ৰন্থি আছে হৰম'নেল গ্ল্যান্ড আছে সেই গ্ৰন্থিসমূহৰ মেইন যেটো মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় পিটুটেৰী হৰম'ন গুড এটো মনত ৰাখি থব ছাত্ৰ ছাত্ৰীসকলে পিটুটেৰী হৰম'নক যাক কোৱা হয় মাষ্টাৰ গ্ল্যান্ড সেই মাষ্টাৰ গ্ল্যান্ডটো মিড ব্ৰেইনতে অৱস্থিত যিয়ে গোটেইখিনি হৰম'নক বৃদ্ধি হৰম'ন বিভিন্ন ধৰণৰ হৰম'নবোৰক বিভিন্ন কাৰ্যত লগাত সহায় কৰে হেতু হৈছে পিটুটেৰী হৰম'ন যাক কোৱা হয় মাষ্টাৰ গ্ল্যান্ড তাকো নিয়ন্ত্ৰণ কৰে হাইপোথেলামাছে আকৌ পিটুটেৰী গ্ল্যান্ডকো হাইপোথেলামাছে নিয়ন্ত্ৰণ কৰে গতিকে আমাৰ মিড ব্ৰেইনৰ কাম হৈ গ'ল বিভিন্ন ধৰণৰ হৰম'নসমূহক নিয়ন্ত্ৰণ কৰা বিভিন্ন ধৰণৰ হৰম'নসমূহ ক'ত কনচেন্ট্ৰেচনটো ঘনত্বটো বেছি কম কি ক'ত কি হেনেকুৱা হ'ব লাগে গোটেই হৰম'নখিনিৰ বিষয়ে আমাৰ নিয়ন্ত্ৰণ কৰে মধ্য মস্তিষ্কই বা মিড ব্ৰেইন গতিকে আমি পাই গ'লো প্ৰ মস্তিষ্কৰ বিষয়ে পাই গ'লো তাৰপিছত মিড ব্ৰেইনৰ বিষয়ে পাই গ'লো এতিয়া আহিছোঁ আমাৰ আকৌ একদম গোটেইখিনি ইম্পৰ্টেণ্টেই তিনিওটা পাৰ্টেই বেলেগ বেলেগ কাম কৰে আমি 3 নম্বৰ পাৰ্টটোলৈ আহিছোঁ হিণ্ড ব্ৰেইন বা পশ্চাৎ মস্তিষ্ক আমাৰ পিছফাল এনেকুৱা ধৰণৰ পিছত আমাৰ হিণ্ড ব্ৰেইনটো আছে এতিয়া পশ্চাৎ মস্তিষ্ক চাওঁ এতিয়া পশ্চাৎ মস্তিষ্কৰ কাম কি মই কথা কৈ আছোঁ ঠিক আছে আপোনালোকে বা ছাত্ৰ ছাত্ৰীসকলে শুনি আছে মই মন গৈছে মই নাই কোৱা মই ৰৈ গৈছোঁ মই মন গৈছে আকৌ আৰম্ভ কৰিছোঁ ঠিক তেনেকৈ আপোনালোকেও মন গ'লে যিকোনো কাম কৰিব পাৰে বা ছাত্ৰ ছাত্ৰীসকলে মন গ'লে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে কিন্তু আপুনি মন কৰি পেলাই আপোনাৰ হাৰ্টটো বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাৰ্টটো অলপ সময়ৰ কাৰণে বন্ধ কৰি দিব পাৰিবনে মন গ'লে আপোনাৰ ভিতৰৰ বিভিন্ন ধৰণৰ তেনেকুৱা ঐচ্ছিকভাৱে চলি থকা কাম-কাজ কিছুমান বন্ধ কৰি দিব পাৰিবনে নোৱাৰিব গতিকে আমি কিছুমান এনেকুৱা ধৰণৰ যিবোৰ আপুনি খাদ্যবস্তু মুখলৈ নিছে আপুনি মন কৰিলেও নকৰিলেও গোন্ধ পোৱাৰ লগে লগে চেলাইভা সিক্ৰেট হ'বই খাদ্যবস্তুৰ ওপৰত চেলাইভা সিক্ৰেট হৈ যাব অটোমেটিক্যালি আপুনি মন কৰিব নালাগে মন কৰিব নকৰিব কথা নাই তাত চেলাইভা সিক্ৰেট হৈ যাব এইবোৰ ঐচ্ছিকভাৱে হয় নিজে নিজে হয় ইচ্ছা আমি ইচ্ছা কৰিব নালাগে ঐচ্ছিকহে
ঐচ্ছিকভাৱে নহয়, অনৈচ্ছিকভাৱে হয়। আমাৰ ইচ্ছা নকৰিলেও সেইখিনি কাম চলিয়ে থাকিব। আপুনি ইচ্ছা কৰক বা নকৰক, আপুনি যিদিনা জন্ম হৈছিলে সেইদিনা আপোনাৰ হাৰ্টটো চলিবলৈ আৰম্ভ কৰিছিলে, আৰু যিদিনা সিফালৈ নাযায় সেইদিনালৈকে আপোনাৰ হাৰ্টটো কিন্তু চলিয়ে থাকিব। আপুনি কেতিয়াও ক'ব নোৱাৰে যে হ'ব ইমান দিন, আজি 8 বছৰ ধৰি চলাই আছো, অকণমান শুই থাক, আজি দিনটো চলিলি তই আৰু অকণমান সময় ৰেষ্ট ল, এনেকৈ বুলি কেতিয়াও আমি আমাৰ হাৰ্টটোক, বিশেষকৈ আমাৰ হাৰ্টটো কেতিয়াও ৰখাব নোৱাৰোঁ আমাৰ ইচ্ছা অনুযায়ী। গতিকে এই কামবোৰ যে চলি আছে, আপুনি ইচ্ছা কৰা নাই, মই ইচ্ছা কৰা নাই, কিন্তু ব্ৰেইনৰ পৰা চলি আছে। আমাৰ কোন অংশৰ পৰা? পশ্চাত অংশৰ পৰা। মনত ৰাখিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে, আমাৰ যিটো একদম লাষ্টৰ হিন ব্ৰেইন বুলি কোৱা হয়, তাৰ পৰাই এই কথাখিনি চলি আছে। আমাৰ বিভিন্ন ধৰণৰ অনৈচ্ছিক কাৰ্যসমূহ চলি আছে। যেনেকৈ আমি আন্ধাৰলৈ গ'লে চকুৰ মণিটো যে মই আগতেও কৈছোঁ, চকুৰ মণি কি হয়, সৰু ডাঙৰ হোৱা, সেই চকুৰ মণি সৰু ডাঙৰ হোৱা, হাৰ্টৰ হাৰ্ট বিট, তাৰপিছত চেলাইভাৰী গ্লেণ্ড চিক্ৰেশ্যন, এই গোটেই কামবোৰ অনৈচ্ছিকভাৱে এই গোটেই কামবোৰ চলি থাকে কোনটো অংশৰ পৰা? দেহৰ পশ্চাত অংশৰ পৰা। অতিকৈ ইম্পৰ্টেণ্ট পাৰ্ট কিন্তু এইটো, একদম পিছৰ অংশটো, এই পিছৰ অংশটোৰ পৰাই সেইটো হয়। আৰু কাম আছে তাত, গতিকে তাত আৰু কাম আছে, তাত অকল সেইটোৱেই নহয়। ঠিক আছে, আমি সকলোৱে ক'ৰ পৰা ডাঙৰ হৈছোঁ? সৰুৰ পৰা গৈ 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 আজি মই ইমানটো হৈছোঁ, কোনোবা বহুত ডাঙৰ হৈছে, মোতকৈও ডাঙৰ হৈছে, কোনোবা হয়তো আৰু 10 বছৰ হৈছে, কোনোবা 14 বছৰ হৈছে, চাই থকাসকলক কৈ আছোঁ, কোনোবা 20 বছৰ হৈছে, কোনোবা 50 বছৰ হৈছে, কোনোবা 60 বছৰ হৈছে। চবেই এটা ষ্টেজ পাৰ কৰি কৰি গৈ আছে। কিন্তু আজি মই যেনেকৈ খোজকাঢ়ি ফুৰিছোঁ, মই বাৰু জন্ম হোৱাৰ পিছতেই খোজকাঢ়ি ফুৰিব পাৰিছিলোঁনে? আপুনি পাৰিছিলনে? বেলেগ এজনে পাৰিছিলনে? নোৱাৰে। আজি আপোনাৰ বেলেঞ্চিংটো আহি গৈছে। খোজকাঢ়িবলৈও বেলেঞ্চ লাগিব। আপুনি সেইটো ঠিকে আছে, সেইটো বাদ দিয়ক, এডাল ৰছীত খোজকাঢ়িব পাৰোঁ আমি। অলপ বেলেঞ্চ কৰিবলৈ হ'লে আমি এডাল ৰছীত খোজকাঢ়িব পাৰোঁ। আমি চাইকেল এখন 2টা চকাৰ ওপৰত যায়, মনত ৰাখিব, চাইকেলখন আমি চলাই যাওঁতে কিন্তু আমি গম নাপাওঁ, কিন্তু আমি বেলেঞ্চ কৰোঁ, বেলেঞ্চিং কৰোঁ, বডিৰ সমতা ৰক্ষা কৰোঁ, ইফালেও যাতে পৰি নাযায়, সিফালেও যাতে পৰি নাযায়। আমি খোজকাঢ়িলেও ঠিক তেনেকুৱাই। সৰুতে খোজকাঢ়িব কিয় নোৱাৰোঁ? সৰুতে আমাৰ বেলেঞ্চিংটো নাথাকে। গতিকে এই চেৰিব্ৰেলাম বুলি কয়, আমাৰ ইয়াত এটা পশ্চাত মস্তিষ্কত এটা পাৰ্ট আছে, চেৰিব্ৰেলাম বুলি কয়। এইটো কেতিয়াবা কাৰণ সোধে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, চেৰিব্ৰেলাম যিটোৱে কি কৰে? দেহৰ বিভিন্ন সমতা নিৰ্ভৰ কৰে। আপোনাৰ বেলেঞ্চিংটো, যিটো দেহৰ বেলেঞ্চটো, এই বেলেঞ্চটো নিয়ন্ত্ৰণ কৰে চেৰিব্ৰেলাম নামৰ সেই পাৰ্টটোৱে। চেৰিব্ৰেলাম নামৰ সেই পাৰ্টটোৰ জৰিয়তে দেহৰ সমতা ৰক্ষা হয়। আমি যে আজি সৰুতে সেই চেৰিব্ৰেলাম পাৰ্টটো ভালকৈ বিকাশ নোহোৱাৰ কাৰণে তেতিয়া বেলেঞ্চিংটো কম থাকে, ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে চেৰিব্ৰেলাম তাৰটো বিকাশটো বাঢ়ি গৈ থাকে, আৰু চেৰিব্ৰেলামৰ ফলতে, সেই চেৰিব্ৰেলামৰ বিকাশৰ ফলতে আমাৰ বেলেঞ্চিংটো ভাল হয়, আৰু আমি ধুনীয়াকৈ চাইকেল চলাব পাৰোঁ। আৰু এইটো অভ্যাস কৰিলে চেৰিব্ৰেলামে সেইটো লৈ গৈ থাকে। যেনেকৈ আপুনি চাইকেল এখন প্ৰথম দিনাই বেলেঞ্চ কৰিব পৰা নাছিলে, কিন্তু ক্ৰমান্বয়ে গৈ 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 চাইকেলখন ধুনীয়াকৈ চলাই যাব পৰা হ'ল, বাইকখন ধুনীয়াকৈ চলাই যাব পৰা হ'ল। এই গোটেইখিনি নিয়ন্ত্ৰণ কৰে কোনটো পাৰ্টে? পশ্চাত মস্তিষ্কৰ চেৰিব্ৰেলাম নামৰ অংশই। আৰু মই আগতে যে কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক এইমাত্ৰ, যে পশ্চাত মস্তিষ্কৰ বহুত কাম আছে। এটা হৈ গ'ল সমতা, এইবোৰ কেতিয়াবা সোধে এক্সট্ৰাকৈ। তাৰপিছত হাৰ্ট বিট, তাৰপিছত আমাৰ চেলাইভাৰী চিক্ৰেশ্যন, এইবোৰ গোটেইবোৰ যে এইবোৰ নিয়ন্ত্ৰণ কৰে। এতিয়া চেলাইভাৰী চিক্ৰেশ্যন, হাৰ্ট বিট, এইটো পশ্চাত ব্ৰেইনৰ মেডুলা নামৰ অংশৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। ছাত্ৰ ছাত্ৰীসকলে নোট কৰি যাব, ইয়াতে আছেই, মেডুলা নামৰ এটা পাৰ্টৰ জৰিয়তে হাৰ্ট বিট, ভমিটিং, তাৰপিছত চেলাইভা চিক্ৰেশ্যন, এইকেইটা নিয়ন্ত্ৰণ হয়। আৰু চেৰিব্ৰেলাম নামৰ পাৰ্টটোৰ জৰিয়তে আমাৰ কি নিয়ন্ত্ৰণ হয়? সমতাটো, বেলেঞ্চিংটো, যিটো বেলেঞ্চ, সেই বেলেঞ্চটো নিয়ন্ত্ৰণ হয়। বেলেঞ্চ কিহৰ ওপৰত? সেই চেৰিব্ৰেলামৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে চেৰিব্ৰেলামটো যদি নাথাকে কি হ'ব ভাবি চাওক, যদি মেডুলাটো নাথাকে কি হ'ব ভাবি চাওক। গতিকে ব্ৰেইনটো প্ৰত্যেকটো অংশই ইমানেই ইম্পৰ্টেণ্ট, তাৰ এটা যদি অকণমান ইফাল সিফাল হয় কি হ'ব? গতিকে আমি সেইকাৰণে অতি সাৱধানে যিকোনো সময়তেই আমি ব্ৰেইনটোক বচাই ৰাখিব লাগে। ব্ৰেইনটোক বচাই ৰাখিবলৈ আমি যি ধৰণে পদ্ধতি ল'ব লাগে, সেনেকুৱা ধৰণৰ পদ্ধতি, বাইক চলাওঁতেই হওক, সকলো ধৰণৰ আমি নিজৰ কথা চিন্তা কৰি, গতিকে আমাৰ এটা এনেকুৱা ইম্পৰ্টেণ্ট অংশ, গতিকে সেই অংশটোৰ বিষয়ে সকলোৱে, ছাত্ৰ ছাত্ৰী তথা সকলোৱে ভালদৰে
চিন্তা চৰ্চা কৰিব যে সেই অংশটো আমাৰ কিমান ইম্পৰ্টেণ্ট এটা পাৰ্ট, যাৰ জৰিয়তে গোটেই দেহৰ আমাৰ হাৰ্ট বেলেঞ্চ, আমাৰ চিন্তা চৰ্চা, আমি কৰি থকা বিভিন্ন ধৰণৰ থিংকিংবোৰ, বিভিন্ন ধৰণৰ লিখা মেলা, এই গোটেইখিনি সেই বস্তুটোতে আমাৰ ব্ৰেইনটোতে সোমাই আছে। গতিকে সেই ব্ৰেইনটো আমাৰ কাৰণে কিমান এটা মূল্যৱান সম্পদেই বুলি ক'ব পাৰি। গতিকে তাক আমি ঠিকমতে ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। ঠিক আছে, আজিলৈ তেতিয়াহ'লে ইমানেই। আৰু মানুহৰ মস্তিষ্কৰ বিষয়ে আমি জনা নজনাকৈও কিছুমান কথা ছাত্ৰ ছাত্ৰীসকলৰ আগত অৱগত কৰিছোঁ। তাকে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা পালে, কি ধৰণে পালে, মোক কমেণ্ট কৰিলে মই বেছি আপ্লুত হ'ম আৰু নিজেও আশা কৰিম যে আৰু ইয়াত কিবা সংযোজন কৰিব লগা থাকিল নেকি বা কেনেকুৱা ধৰণৰ কথা। আৰু এটা লাষ্টত এটা কুৱেশ্যন আছে যে চেৰিব্ৰাম আৰু চেৰিব্ৰেলাম এই দুটাৰ পাৰ্থক্যটো লিখিবলৈ লাগে। গতিকে এই পাৰ্থক্যটো পাৰিলে ছাত্ৰ ছাত্ৰীসকলে লিখি ঘৰত হ'লেও দেখাব, ফেচবুকত কমেণ্ট কৰিব, নহ'লে কমেণ্ট বক্সতো, ইউটিউবৰ কমেণ্ট বক্সতো কমেণ্ট কৰিব। এই পাৰ্থক্যটো লিখিবলৈ চাবচোন। চেৰিব্ৰাম আৰু চেৰিব্ৰেলামৰ পাৰ্থক্য, চেৰিব্ৰামৰ কাম গোটেইখিনি বেলেগ বেলেগ। চেৰিব্ৰাম, এই গোটেইখিনি ছাত্ৰ ছাত্ৰীসকলে অকণমান ঘৰত আয়ত্ব কৰিলে বেছি লাভৱান্বিত হ'ব বুলি ভাবোঁ। ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানেই। ধন্যবাদ।